নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালো মোৰ ইউটিউব চেনেল আছামিজ আপডেট চলে। অতিকৈ বেয়া খবৰ এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ক'বলৈ ভাষা নাই। আমাৰ সকলোৰে মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই। তেওঁ ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছে। আমাৰ মাজৰ পৰা এই পৃথিৱী এৰি গুচি গৈছে। মই তেওঁৰ কথা কি ক'ম মই বুজি পোৱা নাই। তেওঁ বহুত কেইটাই গান কৰিছিলে, অনামিকা এলবামৰ পৰা হিন্দী গানলৈকে, ইয়ালি হওক। তেওঁ কিমান ভাল ফেমাছ ছিংগাৰ আছিলে আমি সকলোৱে জানো। তেওঁ আচলতে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে, যোগদান কৰিছিলে আৰু তাতেই তেওঁ সাগৰত পৰি পোলে আচলতে তেওঁ ICUতো এডমিট হৈছিলে, কিন্তু শেষত তেওঁ বাচিব নোৱাৰিলে আৰু মৃত্যুক আঁকোৱালি ল'লে। আপোনালোক সকলোৱে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব, তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। ক'বলৈ আৰু মোৰ ওচৰত ভাষা নাইকিয়া হৈছে আৰু